নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰিজিতে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু তেওঁৰ পত্নী নেন্সি ফুকনৰ প্ৰথমটো বিবাহ বাৰ্ষিকী উপলক্ষে আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোকলৈ প্ৰথমটো বিবাহ বাৰ্ষিকী উপলক্ষে বহুত শুভকামনা জনালোঁ। আগন্তুক দিনবোৰতো তেওঁলোকৰ জীৱনটো যাতে মধুৰ হওক তাৰে কামনা কৰিলোঁ। আহকচোন বন্ধু বান্ধৱীসকল, তেওঁলোকৰ প্ৰথমটো বিবাহ বাৰ্ষিকী উপলক্ষে কেনেধৰণে উদযাপন কৰিলে চাই লওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ। লগতে প্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব। আহকচোন বন্ধু বান্ধৱীসকল, তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুঠি সপোনে কোতে উৰা মাৰে, তুমিও বহিলাহি মোৰ এই কাষতে, কিনো কওঁ আজি মই তোমাক নোকোৱাকে। চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।